গ্ৰহণ কৰিব। মই আগৰ ভিডিঅ'টোত চিত্ৰখিনি মেণ্টেল এবিলিটিখিনি তাৰ কেনেকৈ সম্পূৰ্ণ সলিউশ্যন কৰি মই দেখুৱালোঁ। ইয়াৰ পিছত মই অংকৰ সলিউশ্যনখিনি কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে সহজে বুজি পায় আৰু অভিভাৱকে তেওঁলোকৰ লগত ইয়াৰ বিষয়বস্তু যাতে বুজাব চেষ্টা কৰে বা বুজায়, তাৰ কাৰণে মই সহযোগ কৰিছোঁ। ইয়াৰ পিছত পাৰ্ট 2 অংকৰ পাৰ্ট আছে। এইটো 2020 চনৰ 11 জানুৱাৰী তাৰিখে হোৱা নৱোদয় এণ্ট্ৰেন্স এক্সামৰ পেপাৰ। গতিকে পিছৰ পাৰ্টটো মই আৰম্ভ কৰিছোঁ, অংকৰ পাৰ্টটো মই আৰম্ভ কৰিছোঁ, অংকৰ ভাগটো। ইয়াত প্ৰথমতে দিয়া আছে 41 নম্বৰটো, এইটো 8/3, তাৰপিছতে যোগ, তাৰপিছত 3/5 বিয়োগ 6/1 যোগ 8/5 সমান হ'ল। ইয়াত 8/3 হৰণ ব্ৰেকেটৰ ভিতৰত 3/5 বিয়োগ 6/1 যোগ 8/5 আছে। ইয়াতকৈ 8/3টো লিখিলোঁ, হৰণ চিনটো নমাই নিলোঁ। 3 আৰু 6ৰ লসাগু, 3 আৰু 6 হৰণ যায় কাৰণে 6 লিখিলোঁ। 3 আৰু 6 হৰণ কৰিলে দুবাৰ, 2 5 গুণ 10 লিখিলোঁ। তাৰপিছতে 2 5 গুণ 10 লিখিলোঁ, বিয়োগ চিনটো দিলোঁ। তাৰপিছতে 6ৰে 6 হৰণ কৰিলে এবাৰ, আৰু সেই 1টোৰ লগত 1 পূৰণ কৰিলে 1 লিখিলোঁ। তাৰপিছতে যোগ চিনটো দিলোঁ, এইটো 8/5টো লিখিলোঁ। তাৰপিছতে 8/3 হৰণ, এইটো 6/10ৰ পৰা গ'ল থাকিল 9, ব্ৰেকেটটো উঠি গ'ল, তাৰপিছত যোগ চিন দিলোঁ। তাৰপিছতে এইটো 8/3 পূৰণ, হৰণৰ ঠাইত পূৰণ চিন দিলে লুটি খাব, অল্টাৰ হ'ব। গতিকে 9টো তলত আনি 6টো ওপৰত পাতিলোঁ। গতিকে 3ৰে 9 কাটিলোঁ 3বাৰ, 3ৰে 6 কাটিলোঁ 2বাৰ, 2ৰে 8 কাটিলোঁ 4বাৰ। গতিকে 4 তলত 4 ওপৰত একো নাই, 1 যোগ 8/5। তাৰপিছতে 4 আৰু 8ৰ লসাগু 8 হ'ব। 4ৰে 8 হৰণ কৰিলে দুবাৰ, 2 গুণ 2 যোগ 8ৰে 8 হৰণ কৰিলে এবাৰ, 1 5 গুণ 5 লিখিলোঁ। 2 5 কিমান? 7, 8/7। গতিকে অপশ্যন নম্বৰ চিত হৈ আছে, অপশ্যন নম্বৰ চি। গতিকে এইটো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰিছে। তাৰপিছত আছে 42 নম্বৰ, যদি 15 বিয়োগ 15 যোগ হৰণ 15 পূৰণ 6 সমানে x হয়, তেন্তে xৰ মান হ'ল। ইয়াৰ সমাধান মই কৰি উলিয়াইছোঁ। 42 নম্বৰ, 15 বিয়োগ 15 হৰণ 15 পূৰণ 6 সমান x। 15 লিখিলোঁ, এইটো হৰণৰ কাম আগত কৰিব লাগে। 15 পূৰণ কৰিলে 1, পূৰণ 6 সমান x। তাৰপিছতে 15 1 6 গুণ 6 লিখিলোঁ সমান x। এতিয়া xটো লিখিলোঁ, 15 পৰা 6 গ'লে 9, xৰ মানটো 9। গতিকে ইয়াত কুৱেশ্যনত দিয়া 9টো অপশ্যন চিত আছে, এইটো শুদ্ধ কৰিছে। তাৰপিছত 43 নম্বৰত আছে 0.9 হৰণ 0.3 ইনটু 0.3। এতিয়া 0.9 এই দুটা ব্ৰেকেটৰ কামটো আগত কৰিব লাগে। 3 3 গুণ 9 আৰু দুটাৰ আগত দশমিক আছে, গতিকে 0.09 হ'ব। 0.9 হৰণ 0.09ৰে হৰণ কৰিলে তাৰ মানটো 10 ওলাব। এইটো মই ইয়াত সলিউশ্যন কৰি দিছোঁ। 0.9 হৰণ 0.3 পূৰণ 0.3, এইটো 0.9 লিখিলোঁ হৰণ, এই দুটা পূৰণ কৰিলে 0.09। এইটো 9/10 হৰণ 9 এইটো দুটা আগত দশমিক আছে কাৰণে 9/100 হ'ব। 9/10 হৰণৰ ঠাইত পূৰণ চিন দিলে এইটো ওলোটা হ'ব, 9টোৰ তলত ওপৰত 10। 10ৰে 100 কাটিলোঁ 10 বাৰ, 9 9 কটা গ'ল, ওপৰত থাকিল 10। গতিকে অপশ্যন নম্বৰটো হ'ব এইটো 43 নম্বৰ অপশ্যন নম্বৰটো হ'ব ডি। 43 নম্বৰ অপশ্যন নম্বৰটো হ'ব ডি। 44 নম্বৰ
যদি এটা সংখ্যা বি অন্য এটা সংখ্যা চিতকৈ 10% 10% কম হয় আৰু চি 150তকৈ 5% অধিক হয় তেন্তে বিৰ মান হ'ব। ইয়াত কৈছে যে চি হৈছে 150তকৈ 5% অধিক হয়। এইটো 44 নম্বৰ সমাধানটো। চি মান সমান 150 পূৰণ এতিয়া 100 ভাগৰ এইটো 5% বেছি যে সেইকাৰণে 100ৰ লগত 5 যোগ কৰিলে 105 100 ভাগৰ 105 তাৰ 0 কাটি দিয়া হ'ল 0 কাটি দিয়া হ'ল আৰু 10 ভাগৰ 105টো এই 15টো লিখিলোঁ 10 ভাগৰ 105টো তলত 10 থকাৰ কাৰণে পইণ্ট এটা আগত দিলোঁ 10.5 তো এই দুটা পূৰণ কৰিলে 157.5 গতিকে বিৰ মানটো আকৌ ইয়াতকৈ 10% কম বুলি কৈছে গতিকে 157.5 পূৰণ 100 বিয়োগ 10 কম 10% কম গতিকে 100 বিয়োগ 10 বাই 100 গতিকে এইটো 157.5 পূৰণ 90 বাই 100 ভাগৰ 90 0 এটা কাটি দিলোঁ 157.5 তাৰপিছত পূৰণ দি 10 ভাগৰ 9টো 0.9 লিখি এই দুটা পূৰণ কৰিলে দুটা আগত দশমিক হ'ব আৰু 141.75 এই 44 নম্বৰৰ অপশ্যনটো হ'ব ডি। 44 নম্বৰ অপশ্যনটো হ'ব ডি। 45 নম্বৰ কৈছে 175 গ্ৰামৰ 10% 175 গ্ৰামৰ 10%ৰ 5%ৰ সমান হ'ল। এতিয়া ইয়াত 175 গ্ৰামৰ 10% মানে 100 ভাগৰ 10 ৰ মানে পূৰণ তো ৰ মানে পূৰণ তাৰপিছতে 100 ভাগৰ 5 সেইকেইটা আটাইকেইটা পূৰণ কৰি দিলে যিটো উত্তৰ হয় সেইটোৱে হ'ব যিটো ওলাব সেইটোৱে এনচাৰ হ'ব। এইটো হৈছে 45 নম্বৰ। 45 নম্বৰটো 175 পূৰণ 10% পূৰণ 5%। 175 পূৰণ 100 ভাগৰ 10 পূৰণ 100 ভাগৰ 5। এতিয়া 175 এতিয়া 5 আৰু 175 পূৰণ কৰিলে 875 হ'ব আৰু তলত 1000 হ'ব 10 আৰু 100 পূৰণ কৰিলে গতিকে 1000 ভাগৰ 875 তিনিটা আগত দশমিক দিলে 0.875 গ্ৰাম। এইটো 45 নম্বৰৰ এইটো হ'ব অপশ্যন চি। তাৰপিছতে 46 নম্বৰ 46 নম্বৰটো কৈছে তলৰ ৰাশিটোৰ নিকটতম ফলাফল পূৰ্ণ সংখ্যাত হ'ল 49.6 পূৰণ 10.2 বিয়োগ 7.1 পূৰণ 29.7 বিয়োগ 5.1 পূৰণ 20.1। এইটো 46 নম্বৰটো। এতিয়া ইয়াত মানে এনেধৰণে যদি পূৰণ কৰা যায় উত্তৰটো নোলাব গতিকে আমি কি কৰিব লাগিব ইয়াৰ এইটো একক মানে কি এককলৈ ইয়াত 5 বা 5তকৈ ওপৰত থাকিলে আসন্ন মানৰ ক্ষেত্ৰত এক এটা আহে গতিকে এইটো 50 হ'ব আৰু 10.2 হৈছে 5তকৈ সৰু গতিকে তাৰ পৰা এক এটা নাহিব গতিকে এইটো 10 ধৰিব লাগিব বিয়োগ তাৰপিছতে 7.1টো 0.1ৰ পৰা 1 স্থানৰ পৰা 1 থকাৰ কাৰণে তাৰ পৰা 1টো নাহিব পূৰণ আকৌ 29.7 হৈছে 0.7টো হৈছে মানে 1 স্থানত থকা 7টো হৈছে 5 বা 5তকৈ ডাঙৰ সংখ্যা গতিকে তাৰ পৰা 1 এটা আহিলে 29.7টো 30 ধৰা হ'ব ৰাউণ্ড ফিগাৰত বিয়োগ 5.1টো ৰাউণ্ড ফিগাৰত 5 ধৰা হ'ব আৰু 20.1টো 20 ধৰা হ'ব গতিকে 50 আৰু 10 পূৰণ কৰিলে 500 বিয়োগ 7 আৰু 30 পূৰণ কৰিলে 210 বিয়োগ 5 পূৰণ 20 কৰিলে 100। এতিয়া 500টো লিখিলে ঋণাত্মক সংখ্যা দুটা যোগ কৰিলে 310 হয় 500 পৰা 310 বিয়োগ কৰিলে 190 গতিকে এইটো অপশ্যন নম্বৰটো হ'ব ডি। অপশ্যন নম্বৰ 46 নম্বৰৰ অপশ্যন নম্বৰটো হ'ব ডি। তাৰপিছতে এখন পাৰ্ক 1500 মিটাৰ দীঘল তথা 750 মিটাৰ বহল 750 মিটাৰ বহল এজন চাইকেল আৰোহী
এই পাৰ্কখন 4 বাৰ ঘূৰিব লাগিব। 4.5 কিলোমিটাৰ ঘণ্টাৰ গতিত তেওঁৰ কিমান সময় লাগিব? এইটো পিছফালে কৰা হৈছে বাৰু। এতিয়া 4 বাৰ ঘূৰিলে দূৰত্বটো হ'ব, ইয়াত আচলতে এপাকত পৰিসীমা হৈছে এপাকৰ মান, গতিকে 4 পাক ঘূৰিলে পৰিসীমাক 4 পূৰণ কৰিব লাগিব। গতিকে 2টো লিখিলোঁ। দিগ হৈছে 1500 মিটাৰ যোগ 750 মিটাৰ পূৰণ। এই 4 পাক ঘূৰা হ'বৰ কাৰণে 4ৰে পূৰণ কৰা হৈছে। আৰু এতিয়া 8 পূৰণ মানে এই 4 আৰু 2 পূৰণ কৰি 8 লিখি দিলোঁ শ্বৰ্টৰ কাৰণে। এই দুটা যোগ কৰিলে 2250 হ'ব। 2250 8 পূৰণ কৰিলে 18000 মিটাৰ হ'ব। 18000 মিটাৰ মানে 18 কিলোমিটাৰ। এতিয়া দ্ৰুতিটো দিয়া আছে 4.5 কিলোমিটাৰ পাৰ আৱাৰ। সময় টাইম দিছে, আমি টাইম উলিয়াব লাগে। গতিকে দূৰত্ব পাই দ্ৰুতি সূত্ৰটো লিখি ওপৰত দূৰত্ব 18 কিলোমিটাৰ আৰু তলত লিখিলোঁ 4.5 কিলোমিটাৰ বাই ঘণ্টা লিখিলোঁ। এতিয়া আমি কিলোমিটাৰ কটা যাব, এইটো ঘণ্টাটো থাকিব আৱাৰটো। গতিকে 4.5ৰে বা 4.5ৰে 118 হৰণ কৰিলে 4 বাৰ যাব, অৰ্থাৎ 4.5ৰ যিটো শূন্য হৰৰ হৰ সেইটো ওপৰতে 10ৰে পূৰণ কৰি দিয়া হ'ল। গতিকে 180 লিখা হ'ল। 45 কাটিলে 4 বাৰ, 4 ঘণ্টা ওলাল। এইটো 46 নম্বৰ প্ৰশ্ন অপশ্যনটো 47 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব 4 ঘণ্টা। অপশ্যন নম্বৰ ডি হ'ব। এতিয়া চৰাই এটা জাকৰ 48 নম্বৰটো, চৰাই এটা জাকৰ 4/1 চৰাই নদীৰ কাষত আছে আৰু জাকটোৰ 5/1 ভাগ চৰাই নিজৰ বাঁহত আছে। বাকী 22টা চৰাই খাদ্যৰ সন্ধানত ঘূৰি ফুৰি আছে। বাঁহত কিমান চৰাই আছিল? 48 নম্বৰটো, বাঁহত চৰাই আমি ধৰিব লাগিব x। কিমান চৰাই আছিল আমি নাজানো। বাঁহত চৰাই আছিল x বুলি লিখিলোঁ। আৰু তাৰপিছতে কৈছে যে নিজৰ বাঁহত আছে, জাকটো 5/1 ভাগ নিজৰ বাঁহত আছে, কি নদীৰ কাষত আছে 4/1টো, আৰু লগতে 5/1 ভাগ নিজৰ বাঁহত আছে। গতিকে এই দুটা যোগ কৰিব লাগে। তাৰপিছতে মুঠ চৰাইৰ পৰা বিয়োগ কৰিলে 22টা চৰাই ওলাব। গতিকে এতিয়া এইটো এক্সটো লিখিলোঁ। তাৰপিছতে 4 আৰু 5ৰ লসাগু 20 হ'ব। 4ৰে 20 গ্ৰহণ কৰিলে 5 বাৰ, 5 আৰু x গ্ৰহণ কৰিলে 5x। তাৰপিছত এইটো যোগ 5ৰে 20 গ্ৰহণ কৰিলে 4 আৰু x গ্ৰহণ কৰিলে 4x সমান 22 লিখা হ'ল। তাৰপিছতে এইটো x/1 মাইনাছ এইটো যোগ 5x আৰু 4x যোগ কৰিলে 9x হ'ব বাই 20 = 22। এতিয়া 1 আৰু 20ৰ লসাগু হ'ব 20। 1ৰে 20 গ্ৰহণ কৰিলে 20 বাৰ, 20 আৰু x গ্ৰহণ কৰিলে 20x বিয়োগ 20ৰে 20 গ্ৰহণ কৰিলে 1 আৰু 9x গ্ৰহণ কৰিলে 9x = এইটো 22। এতিয়া 20টা xৰ পৰা 9x গ'লে থাকিব 11x/20 = 22। এতিয়া x এইটো 22 লিখা হ'ল। এইটো 11/20 সমানচিন পাৰ হৈ গ'লে ই পূৰণ হৰণ চিন হ'ব। আমি পূৰণ দি তাক ওলোটাকৈ লিখি দিলে হৈ গ'ল। তাৰপিছত 11 আৰু 22 কাটিলে দুবাৰ, 2 20 গুণ কিমান 40। গতিকে চৰাই মুঠতে কিমান আছিল? 40টা। বাঁহত কিমান চৰাই আছিল বুলি সুধিছে। গতিকে বাঁহত চৰাই আছিল 40টা। 48 নম্বৰ অপশ্যনটো এ হ'ব। তাৰপিছত আছে অমিতে এখন মেজ 1200 টকাত কিনিলে আৰু 200 টকাৰ মেৰামতি কৰিলে। তেওঁ সেইখন 1680 টকাত বেচিলে। অমিতৰ লাভ অথবা লোকচানৰ শতাংশ হ'ল। এতিয়া 1200 টকা দি কিনিলে আৰু মেৰামতি কৰিলে 1400। গতিকে কিনা খৰচত 1200, 200, 1400 হ'ব আৰু বেচিলে 1680 টকাত। গতিকে লাভ হ'ব, বেচা দাম বেছি, গতিকে লাভ হ'ব। বেচা দাম বেছি, গতিকে লাভ হ'ব। গতিকে 200 মানে 1680 পৰা 1400 বিক্ৰী কৰিলে আপোনাৰ 280 হ'ব। লাভ ইয়াত টোটেল কষ্ট প্ৰাইচ বুলি লিখা হৈছে 1200ৰ লগত
1200 লগত 200 যোগ কৰিলে 1400 খৰচ হ'ল, মুঠতে পকেটৰ পৰা ওলাই গ'ল। আৰু বেচিলে 1680 টকাত। এতিয়া লাভ হ'ল গেইন, তাৰমানে গেইন ইজ ইকুৱেল চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ইজ ইকুৱেল 1680 চেলিং প্ৰাইচ মাইনাছ 1400 হৈছে কষ্ট প্ৰাইচ, গতিকে বিক্ৰী কৰিলে 280। এতিয়া গেইন পাৰ্চেণ্ট, এতিয়া প্ৰফিট গেইন বাই চিপি কষ্ট প্ৰাইচ ইনটু 100%, 280 বাই 1400 ইনটু 100%, দুটা জিৰ' কাটি দিয়ক, 14 20 কাটিলে 2, লগতে 0 দিলে 20, 20% গেইন পাৰ্চেণ্ট হৈছে। ইয়াৰ পিছত প্ৰশ্নটো হ'ল এটা বৰ্গ তথা এটা আঠ ক্ষেত্ৰৰ পৰিসীমা সমান। বৰ্গ তথা এই এটা আঠ ক্ষেত্ৰৰ পৰিসীমা সমান। বৰ্গ বাহু 16 মিটাৰ আৰু আঠ ক্ষেত্ৰৰ দৈৰ্ঘ্য 18 মিটাৰ। আঠ ক্ষেত্ৰৰ প্ৰস্থ হ'ল কিমান? ইয়াত কৈছে বৰ্গ আৰু আঠ ক্ষেত্ৰৰ পৰিসীমা সমান, গতিকে বৰ্গৰ বাহু দিছে, গতিকে বৰ্গৰ পৰিসীমা আমি উলিয়াই ল'ব লাগিব। বৰ্গৰ পৰিসীমা পেৰিমিটাৰ অফ স্কুৱাৰ ইজ ইকুৱেল 4 ইনটু ছাইড। এতিয়া 4 ইনটু ছাইড মানে 4 পূৰণ এটা বাহু দি 4 আৰু 16 পূৰণ কৰিলে 64 মিটাৰ। এইটো প্ৰশ্ন মতে এইটো পেৰিমিটাৰ অফ ৰেক্টেংগুল, অৰ্থাৎ আয়তৰ ই পৰিসীমা হ'ব। আৰু আয়তৰ দিশ দিছে কিমান? 18 মিটাৰ। গতিকে আয়তৰ এইটো ব্ৰেথ উলিয়াবলগীয়া হ'লে ব্ৰেথ অফ ৰেক্টেংগুল, এইটো ব্ৰেথ অফ ৰেক্টেংগুল মানে আয়তৰ প্ৰস্থ, তো পৰিসীমা হৰণ 2 বিয়োগ দিগ, গতিকে পৰিসীমা ইয়াত মানে 64 মিটাৰ বুলি আছে, হৰণ 2, তাৰপিছতে ব্ৰেকেট দিওঁ বাহিৰত, বিয়োগ 2 বিয়োগ 18। এতিয়া 64 2 হৰণ কৰিলে 32 হয়, বিয়োগ 18 সমান 14 মিটাৰ। এই 14 মিটাৰ 50 নম্বৰ 14 মিটাৰ থকা অপশ্যনটো হৈছে এ, গতিকে ইয়াৰ উত্তৰটো হ'ব এ। ইয়াৰ উত্তৰটো অপশ্যন এ শুদ্ধ হ'ব। ইয়াৰ পিছত আছে 51 নম্বৰ প্ৰশ্নত আছে 8 মিটাৰ দীঘল, 6 মিটাৰ ওখ তথা 22.5 চেণ্টিমিটাৰ ডাঠ দেৱাল বনাবলৈ কিমান ইটা লাগিব? যদি এটা ইটাৰ মাপ 25 চেণ্টিমিটাৰ পূৰণ 11.25 চেণ্টিমিটাৰ পূৰণ 6 চেণ্টিমিটাৰ হয়, তেতিয়া ইয়াত এইটো ৱালৰ যিটো মেজাৰমেণ্ট আছে, সেই মেজাৰমেণ্টটো ভলিউম উলিয়াব লাগিব, আয়তন উলিয়াব লাগিব, আৰু ইটাৰ আয়তন উলিয়াই, তাৰমানে ইটাৰ আয়তনেৰে এই ৱালৰ আয়তনক হৰণ কৰি দিলেই কিমান ইটা লাগিব সেইটো উত্তৰটো ওলাই যাব। এইটো 51 নম্বৰৰ। 51 নম্বৰত ৰেকৰ্ড অফ ব্ৰিক্স, অৰ্থাৎ ইটা লাগিব, দিগ দিছে 8 মিটাৰ পূৰণ 6 মিটাৰ পূৰণ 22.5 চেণ্টিমিটাৰ। ইপিনে ইটাৰটো দিছে 25 চেণ্টিমিটাৰ পূৰণ 11.25 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। এতিয়া 8 মিটাৰটো চেণ্টিমিটাৰ নিলে 800 চেণ্টিমিটাৰ হ'ব। তাৰপিছতে পূৰণ 6 মিটাৰটো 600 চেণ্টিমিটাৰ হ'ব, পূৰণ 22.5 চেণ্টিমিটাৰ। আৰু ইপিনে 25 চেণ্টিমিটাৰ ইটাৰটো দিয়া হৈছে, আৰু এইটো দিয়া হৈছে 11.25 চেণ্টিমিটাৰ, তাৰপিছতে পূৰণ 6 চেণ্টিমিটাৰ। এতিয়া 25ৰে 22.5ক কাটিলে হ'ব 0.9। তো 0.9ৰে ইয়াক 11.25 কাটিলে 0.9, এইটো 25ৰে ইয়াক 25ৰে কাটি দিয়া হৈছে, ইয়াক 25ৰে কাটিলে 0.45, ইয়াক 25ৰে 6ৰে কাটিলে 100 হ'ল, আৰু ইয়াক 25ৰে কাটিলে 4 বাৰ হ'ল। গতিকে 0.9ৰে কাটিলে 0.5, 0.5ৰে ইয়াক কাটিলে 1600, গতিকে 1600 আৰু 4 পূৰণ কৰিলে 6400 ইটা লাগিব, 6400 ইটা লাগিব, 6400 ইটা লাগিব। এইটো 51 নম্বৰৰ অপশ্যনটো হ'ব চি। গতিকে 52 নম্বৰ, আমি 4 সমস্ত দ্বীপৰ 1 ঘণ্টা যাত্ৰা কৰাৰ পিছত
2:45 PM গন্তব্যস্থান পাওঁ। আমি যাত্ৰা কেই বজাত আৰম্ভ কৰিছিলোঁ? এতিয়া এইটো টাইম এইটো হৈছে PM, এইটো 24 ঘণ্টা গতিত প্ৰকাশ কৰি ইয়াৰ পৰা এই সময়টো বিয়োগ কৰি দিলেই আমি আমাক সময়টো গম পাই যাম। 2:45 PM মানে 24 ঘণ্টা গতিত প্ৰকাশ কৰিলে 24 ঘণ্টা গতিত প্ৰকাশ কৰিলে এইটো 14:45 14:45 o'clock হ'ব। তাৰপৰা 4:30 মাইনাছ কৰিলে 10:15 AM হ'ব। এইটো অপশ্যন নম্বৰ হৈছে চি। 52 নম্বৰৰ অপশ্যন নম্বৰটো হৈছে চি। 640ৰ অভাজ্য গুণনখণ্ডন হ'ল। গুণনখণ্ডন হ'ল মানে অভাজ্য মানে হৈছে কি মৌলিক উৎপাদক। গুণনখণ্ডন মৌলিক উৎপাদক উলিয়াব লাগে। এই তলৰ অপশ্যনকেইটা আটাইকেইটা মৌলিকেই আছে। কোনটো পূৰণ কৰিলে 640 হয় বা ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি দিলে সময় বেছি লাগিব, গতিকে এইকেইটা পূৰণ কৰি দিলে যোনটো উত্তৰটো 640 হ'ব সেইটো তাৰ অপশ্যনটো উত্তৰটো হ'ব। গতিকে এই অপশ্যন ডি কেইটা পূৰণ কৰিলে 640 হ'ব। এতিয়া 1200 টকা 54 নম্বৰ প্ৰশ্ন। 1200 টকা 5% বাৰ্ষিক সাধাৰণ সুতৰ হাৰত কিমান বছৰত 1800 টকা হ'ব বুলি কৈছে। ইয়াত মূলধন 1200, সুতৰ হাৰ 5% আৰু সময়টো উলিয়াব লাগে কিমান বছৰ বুলি কৈছে, আৰু ইয়াত সুতে মূলে দিছে 1800 টকা। গতিকে ইয়াত মূলধন হ'ল 54 নম্বৰ মূলধন হ'ল 1200, সুতৰ হাৰ হ'ল 8% হ'ল 5%, টাইম কিমান উলিয়াব লাগে আৰু এমাউণ্টটো দিছে সুতমূল দিছে 1800। এতিয়া ইয়াত আমি সৰল সুতটো SI চিম্পল ইণ্টাৰেষ্ট ইজিকেল এমাউণ্ট মাইনাছ প্ৰিন্সিপাল 1800 মাইনাছ এইটো এমাউণ্ট মাইনাছ এইটো প্ৰিন্সিপাল দিছে 1200 বিয়োগ কৰিলে ওলাব 600। গতিকে টাইম ফৰ্মুলাটো ইজিকেল SI × 100/P × R। গতিকে SI 600 পূৰণ 100, তাৰপিছত তলত 1200 পূৰণ 5 কটাকটি কৰিলে 10 ইয়াৰ্ছ ওলাব। এইটো অপশ্যন নম্বৰ 54 নম্বৰৰ অপশ্যনটো হ'ল 10 ইয়াৰ্ছ। অপশ্যন নম্বৰ 1 এ হ'ব। 55 নম্বৰত ইয়াত 140.75 × 0.01 সমান হ'ল। এইকেইটা একৰ লগত পূৰণ কৰিলে একেই সংখ্যাই হ'ব আৰু ইয়াত দুটা আগত চাৰিটা আগত দশমিক হ'ব। চাৰিটা আগত দশমিক থকাটো অপশ্যন নম্বৰ চি চিত আছে। 7টা অংকৰে গঠিত 7টা অংকৰ আটাইতকৈ 56 নম্বৰ প্ৰশ্ন 7টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু 4টা অংকৰ আটাইতকৈ সৰু সংখ্যাৰ মাজত পাৰ্থক্য কিমান বুলি কৈছে। এতিয়া 7টা অংকৰ ডাঙৰ সংখ্যাটো হৈছে 7টা 9 আৰু 4টা অংকৰ সৰু সংখ্যা হৈছে 1000 বিয়োগ কৰিলে সেইটো একক দশক শতক হাজাৰ অযুত লাখ 99,98,999 হ'ব। এইটো অপশ্যন আছে ডি। 56 নম্বৰৰ অপশ্যন আছে ডি। 57 নম্বৰ 6টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা 6টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু 5টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান। 5টা অংকৰ ডাঙৰ সংখ্যা 5টা 9, 6টা অংকৰ ডাঙৰ সংখ্যা হৈছে 6টা 9 আৰু 5টা অংকৰ ডাঙৰ সংখ্যা হৈছে 5টা 9 বিয়োগ কৰিলে 9 লাখ ওলাব। 57 নম্বৰৰ অপশ্যনটো হ'ব ডি। তলত দিয়া কোনটো 25ৰ সমান নহয়। এই আটাইকেইটাই কৰিলে 25 ওলাব, কিন্তু এইটো 24 + 2 × 2 তাৰপিছতে 24 × 2 = 26। অপশ্যন নম্বৰ ডি হ'ব। এক্সৰ মান সেইটো যাৰ বাবে তলৰ সমীকৰণটো শুদ্ধ হ'ল তেতিয়াহ'লে ইয়াত এইটো সমাধান কৰিব লাগিব। এইটো সমাধান কৰিলে 59 নম্বৰটো সমাধান কৰিলে 3 সমস্ত 11 ভাগৰ 7 পূৰণ 5 ভাগৰ 11 হৰণ 7 ভাগৰ 3 পূৰণ x সমান 3 ভাগৰ 4। এইটো 3 × 33 7 যোগ কৰিলে 40 11 ভাগৰ 40 পূৰণ তাৰপিছতে এইটো 5 ভাগৰ 11 কটা গ'ল 5ৰে কাটিলোঁ 8 বাৰ। এতিয়া সমান চিন দিলে এইটো হৰণ হৈ থকা ৰাশিটো সমান চিন পাৰ হ'লে পূৰণ হ'ব। গতিকে 3 ভাগৰ 4 পূৰণ এইটো ইপিনে দিলে 7 ভাগৰ 3 পূৰণ
এক্স লিখিলোঁ তাৰপিছত ইয়াত থাকিল 8 সমান চিন দিলোঁ তাৰপিছতে 3/4 পূৰণ এইটো 7/3 পূৰণ এক্স লিখিলোঁ এতিয়া 3 কটা গ'ল 7/4 থাকিল এতিয়া 7/4টো সমান চিন পাৰ কৰিলে ওলোটা হ'ব 8 থাকিল তাৰপিছতে 7/4টো ইপিনে আনিলে 4/7 হ'ব 4 8 কাটিলে 2 গতিকে 7 2 গুণ 14 এক্সৰ মান হৈছে 14 এইটো 59 নম্বৰৰ অপশ্যনটো হৈছে 59 নম্বৰৰ অপশ্যনটো হৈছে বিটো শুদ্ধ এতিয়া 45 60 আৰু 75 গসাগু HCF আৰু লসাগু LCMৰ যোগফল লাগে গতিকে ডাইৰেক্ট ইয়াত কি কৰা হ'ল 15 45 3বাৰ 15 60 4বাৰ 15 75 5বাৰ এতিয়া গসাগু হ'ব 15 আৰু লসাগু হ'ব এইকেইটাৰ পূৰণফল তো লসাগু যোগ গসাগু বুলি লিখি দিলোঁ এতিয়া লসাগু এইকেইটা পূৰণ ইয়াত লিখি দিলোঁ যোগ এইটো গসাগুটো 15 লিখিলোঁ এইকেইটা পূৰণ কৰিলে 900 যোগ এইটো 15 এইটো 15 যোগ কৰিলে 915 গতিকে অপশ্যন নম্বৰ 60 নম্বৰৰ অপশ্যনটো হ'ব চি এইখিনি অংকৰ সমাধানখিনি কৰিলোঁ ইয়াৰ পিছৰ পাৰ্টত মই ভাষাৰ মানে প্ৰশ্ন উত্তৰখিনি মই দিবলৈ চেষ্টা কৰিম আপোনালোকে এইখিনি চাই উপকৃত হ'ব আৰু ল'ৰা ছোৱালীক শিকাব পাৰিব ইয়াৰ পিছত আপোনালোকে অনুৰোধ থাকিল এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব